মানে ছোৱালীয়ে নে বোৱাৰীয়ে মানে ধৰিবই নোৱাৰে। আৰু বন্ধুসকল ইয়াতকৈ এটা ডাঙৰ কথা কি জানেনে, আপোনালোকেও সেইবিলাক ভিডিঅ' চাই ৰিয়েক্ট দিয়া, লাইক দিয়া বন্ধ কৰক। সেই আদিম যুগৰ জামানা কাহানি পাই গ'ল। সেই তেতিয়া আদিম যুগতে মানুহে গছৰ ছাল পাত পিন্ধিছিল, গছৰ খুলুঙত মানুহে আশ্ৰয় লৈছিল। সভ্যতাৰ যুগ কেতিয়াবাই আৰম্ভ হৈছে। কাক দেখুৱাই আছে এইবিলাক ভিডিঅ'? আজিৰ প্ৰজন্মক কি শিকাই আছা তোমালোকে ছ'চিয়েল মিডিয়াত? হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল গল্ডেন ড্ৰিমছ। বন্ধুসকল, আজি মই একদম মুকলি পৰিৱেশৰ মাজত আহিছোঁ, একদম নেচাৰেল পৰিৱেশৰ মাজত আহিছোঁ। এইফালে আপোনালোকে দেখা পাইছে একদম পথাৰবিলাকত পকা পকা ধানেৰে পথাৰবোৰ ভৰি আছে। আৰু বন্ধুসকল, কেইদিনমান পিছত এই ধানবোৰ কাটি কাটি মানুহে ঘৰলৈ লৈ যাব। আৰু আমাৰ অসমীয়াৰ পৰম্পৰা নিয়ম আছে যে ন খোৱা কিবা খোৱা, কি মজা মজা। আৰু বন্ধুসকলে এইফালে আহঁত গছডাল দেখিছে, একদম পিউৰলি নেচাৰেল ইয়াত বতাহ দি আছে, একদম পিয়ৰ 100% অক্সিজেন ইয়াত মই পাই আছোঁ। আৰু লগত আছে এইখন মোৰ বসন্তী। বন্ধুসকল, আজি মই মুকলি ঠাইডোখৰত অহাৰ কিছু কাৰণ আছে, আৰু মুকলিকৈ কিছু কথা আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। বন্ধুসকল, আগৰ মোৰ যিবিলাক ভিডিঅ' আছিল আৰু আজিৰ ভিডিঅ'ৰ লগত কোনো মোৰ লিংক নাই। আজি এটা মানে সাংঘাতিক এটা আনকমন ভিডিঅ' মই বনাবলৈ গৈ আছোঁ। হয়, আপোনালোকে ঠিকেই দেখিছে আজি মোৰ ভিডিঅ'টোৰ থাম্বনেইলখন, যে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে সাৱধান হওক। ঠিকেই দেখিছে তো, আৰু বেছি বকি নাথাকোঁ নেকি? চলো লেটছ গো টু ষ্টাৰ্ট মাই ভিডিঅ'। বন্ধুসকল, আজি মানে ইমান দিনৰ পৰা মানে ফেচবুক যদি চাওঁ বা ফেচবুকৰ পেজ কেইখন চাওঁ বা ইউটিউব চাওঁ, এইবিলাক চাই মানে ইমান দিনৰ পৰা মানে মূৰৰ কামোৰণি হৈ গৈছে মানে। আৰু ভাবি আছিলোঁ যে ময়ো যিহেতু ভিডিঅ' বনাওঁ, মানে আপোনালোকৰ মাজলৈ এই কথা কিছুমান নিগেটিভ চেন্সৰ কথা কিছুমান আপোনালোকৰ লগত লৈ যাওঁ বা শ্বেয়াৰ কৰোঁ ভাবি আছিলোঁ। কিন্তু পিছত বাদ দিলোঁ আৰু, বোলে কি হ'ব এইবিলাকনো, বাদ দে। কিন্তু আৰু বন্ধু মই ৰৈ থাকিব নোৱাৰিলোঁ, কাৰণ মানে এই দেখি সদায় দেখি মানে মূৰৰ কামোৰণি হৈ গৈছে, খং উঠি গৈছে, তাৰমানে ব্ৰিটিছনা আহি গৈছে। আজি কেইদিনমানৰ পৰা আপোনালোকে হয়তো দেখি আছে বা ইউটিউব ফেচবুকৰ পেজবিলাকত যে এই চালে তাৰমানে এই 2, 3, 4 5টামান এই ল'ৰাই মানে খুব বকি আছে, খুব মানে সাংঘাতিক ধৰণে মানে বকি আছে। ই তাক গালি পাৰিছে, সি মোক গালি পাৰিছে, মই কাৰোবাক পাৰিছোঁ। এইবিলাক তাৰমানে ভিডিঅ' বনাই সিহঁতে মানে আপলোড কৰি আছে। কি তাৰমানে এইবিলাক বনাই কি হ'ব মানে, মই নিজে বুজি পোৱা নাই, যিহেতু ময়ো ভিডিঅ' বনাওঁ। আৰু আপোনালোকে দৰ্শক, আপোনালোকে চাই আছে। আৰু ছ'চিয়েল মিডিয়াত ভিডিঅ' দিলে সেই ভিডিঅ'টোৰ কিবা কণ্টেণ্ট থাকিব লাগিব, আৰু এই কণ্টেণ্টবিলাক সিহঁতৰ নাই। সিহঁতৰ কণ্টেণ্ট এটাই যে মই তাক গালি পাৰোঁ, সি মোক গালি পাৰে। তাৰমানে ইয়াৰ উদ্দেশ্য সিহঁতৰ কি জানেনে বন্ধুসকল, মানে ভিউজটো লোৱাৰ। আৰু মানে কি হয়, ফলোৱাৰ্ছ কিছুমান ফলোৱাৰ্ছ আছে সিহঁতৰ, সেই ফলোৱাৰ্ছবিলাক পাই পেলাই সিহঁতে মানে নিজকে বিৰাট ডাঙৰ চেলিব্ৰিটি বুলি ভাবে একোজন। ক'বৰ মন নাছিল, কিন্তু আজি মই কৈ দিলোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁতো, আজি মানে মুকলিকৈ কৈ দিলোঁ। নাম নকওঁ সেইবিলাকৰ, সিহঁতে নিজে হয়তো গম পাব, বা আপোনালোকে যদি সিহঁতৰ ভিডিঅ' চাই আপোনালোকে গম পাই আছে যে কাৰ কথা কৈ আছোঁ। মানে মই নাম মেনশ্যন কৰি কাৰো কথা নকওঁ। তো এইবিলাক দেখি মূৰৰ কামোৰণি। আৰে ভাই, ছ'চিয়েল মিডিয়া হয়, ইয়াত বহুত ইউজাৰাৰ থাকে, বহুত দৰ্শক থাকে ইয়াত, সৰু ডাঙৰ বুঢ়া বুঢ়ী, বহুত মানে বিভিন্ন এজৰ মানুহ থাকে ইয়াত। আৰে ভাই, ইয়াত কিছু ভিডিঅ' দিলে তোমালোকে, আৰে ভিডিঅ' কৰা না, ভিডিঅ' ইয়াত যদি দিয়া তোমালোকে কিবা এটা ভাল কণ্টেণ্ট লোৱা, পজিটিভ কণ্টেণ্ট, যে মানুহবিলাকে চাই কিবা এটা শিকিব পাৰে, সেই বস্তুটোৰ ভিডিঅ' দিয়া। এনেই আৰু আজে বাজে ভিডিঅ'বোৰ দি থাকিলে কি হ'ব? মানুহ মানে নিগেটিভ হৈ যাব। আৰু কি শিকিব ইয়াৰ পৰা? কিবা এটা ইয়াৰ পৰা শিকিব লাগে। কি শিকিব ইয়াৰ পৰা? পজিটিভ শিকিব নে নিগেটিভ শিকিব? ইয়াৰ পৰা নিগেটিভ শিকি আছে। তোমালোকে কি শিক্ষা দি আছা? আজিৰ যুৱ প্ৰজন্মক কি শিক্ষা দি আছা এই ভিডিঅ'বিলাক বনাই? আৰে ভাই, তোমালোকৰ ঘৰৰ মানুহ নাই নেকি? তোমালোকৰ ভিডিঅ' নাচাই নেকি ঘৰৰ মানুহে? যে ইমান বেয়া গালি পাৰা, ইমান বেয়া মানে কিবা কিবি, অমুকক কোৱা। অলপ কমন চেঞ্চ কৰিবা ভাইসকল, অলপ ভাল ভিডিঅ' দিয়া না। আৰে ভাই, ভিডিঅ' দিয়া, তোমালোকৰ ফলোৱাৰ্ছ আছে, ইমান ভাল ফলোৱাৰ্ছ আছে, আৰু ভাল ভিডিঅ' দিয়া, আৰু মানুহে চাবতো। আৰু বন্ধুসকল, ইয়াতকৈ এটা ডাঙৰ কথা কি জানেনে, মানে ধৰক মই কাৰোবাক গালি দি আছোঁ, ধৰক সি মোক গালি দি আছে। মই আজি মই এনেকুৱা এটা ভিডিঅ' পাইছোঁ বন্ধুসকল, মই হাঁহিও উঠিছে, খঙো উঠিছে। তাৰমানে সিহঁতে মানে একেলগে ভিডিঅ' বনাই আছে, একেলগে বহি ভিডিঅ' বনাই আছে, কিন্তু গালি পাৰি থাকে সিহঁতক, তেনেকুৱা ভিডিঅ' বনাই থাকে। আৰু একদম বহি পেলাই কি সুন্দৰ মিত্ৰতা সিহঁতৰ মানে বন্ধু কেনেকুৱা জানেনে, সিহঁতে মানে এইবিলাক কণ্টেক্ট হৈ থাকে যে ভাই আজি মোৰ ভিডিঅ' এটা বনাই দে, গালি পাৰি মই কালি তোৰ ভিডিঅ' বনাই গালি পাৰি দিম। তাৰমানে সিহঁতৰ উদ্দেশ্য এটাই যে ভিউৱাৰ্ছ ল'ব লাগে, ফলোৱাৰ্ছ বঢ়াব লাগে, লাইকছ লাগে পাবলৈ। এইবোৰ কাৰণ, তাৰমানে বেলেগ বন্ধু একো নাই। এইবিলাক সিহঁতৰ একো গ্ৰাছ নাই। বা আপোনালোকে গম পাব পাৰে, বা ইমান কাজিয়া সিহঁতৰ, ইমান যুদ্ধ, অমুক তমুক। একো কাজিয়া নাই বন্ধুসকল। এইবিলাক চব মিছা, ভুৱা। তাৰমানে এইবিলাক এনে তলে বন্ধুত্বটো পূৰা একদম বাঢ়ি আছে। আপোনালোকে বুজি পাইছেনে?
সেইকাৰণে ক'লো আপোনালোক। আৰু দৰ্শকসকল, আপোনালোকেও সেইবিলাক ভিডিঅ' চাই ৰিয়েক্ট দিয়া, লাইক দিয়া বন্ধ কৰক। কাৰণ সেইবোৰ সিহঁতে বেছিকৈ পালে আৰু সিহঁতে সেইবোৰ বেছি উৎসাহিত হয় সেইবিলাক ভিডিঅ' কৰিবলৈ, যে মইতো ইমান লাইক পাইছোঁ বা ইমান হেৰি পাই আছোঁ, ভিউজ পাই আছোঁ। সিহঁতে আৰু সেইবিলাকৰ ওপৰতে ভিডিঅ' বনাব। কিন্তু কমেণ্টবিলাক বহুত বেয়া কমেণ্ট পাওঁ, মই নিজে পঢ়োঁ সেই কমেণ্টবিলাক। ইমান বেয়া কমেণ্ট দিয়ে নহয় ভিউৱাৰ্ছবিলাকে, নাজানো আৰু। কিন্তু সেইবিলাকৰ লাইকছো বহুত, ভিউজো বহুত। সেনেকুৱা দৰ্শক আছে সিহঁতৰ চাই মানে। তো বন্ধুসকল মানে মই কৈছোঁ আৰু সেইবিলাক আপোনালোকে নাচাব আৰু মানে। সেইবিলাক ইগন'ৰ কৰক। আৰে মানে দিব লাগে, ভাল দিয়া, কোনো আপত্তি নাই। আৰে ভাই, তোমালোকৰ তোমালোকৰ জনপ্ৰিয়তা পাবাতো, ভাল কৰিলে জনপ্ৰিয়তা সকলোৱে পাব। কিন্তু কণ্টেণ্টটোৰ পাৱাৰ থাকিব লাগিব। আৰু দৰ্শকসকল, আপোনালোককো কৈছোঁ, আপোনালোকক সাৱধান হওক। বন্ধুসকল, আৰু এটা কথা কওঁ, আজি দুদিন আগত মই এটা ভিডিঅ' দেখিছোঁ। আৰু এই ভিডিঅ'টোত মানে এজনী ছোৱালীয়ে নে বোৱাৰী নাজানো আৰু, আজিকালিতো ছোৱালী বোৱাৰী ধৰিবই নোৱাৰি। মানে গোটেই মই ছোৱালী বোৱাৰীখিনিক কোৱা নাই, এই যিখিনি মানে ভিডিঅ' কৰি আছে, উদান্ত ভিডিঅ' কৰি আছে, মই সেইখিনিক কৈছোঁ। দৰ্শকসকল, আপোনালোকে প্লিজ মোক বেয়া নাপাব আৰু। মই সেইখিনিৰ কথাহে কৈছোঁ, যিহেতু আপোনালোকেও সেইবিলাক ভিডিঅ' আজিকালি দেখিয়ে আছে, প্ৰায়ভাগ দেখি আছে আৰু সেইবিলাকৰ কথা কৈছোঁ। কিন্তু তো এই ছোৱালীজনী নে কি বোৱাৰী মই দেখিছোঁ, একদম কি উদান্ত নৃত্য, বাপৰে। আৰু মানে গাত কাপোৰ নাই, কিবা গছৰ সেই লকৰিয়ে খৰি টাইপ পিন্ধি লৈছে। আৰে সেই আদিম যুগৰ জামানা কাহানি পাই গ'ল। সেই তেতিয়া আদিম যুগতে মানুহে গছৰ ছাল পাত পিন্ধিছিল, গছৰ খুলুঙত মানুহে আশ্ৰয় লৈছিল। সভ্যতাৰ যুগ কেতিয়াবা আৰম্ভ হৈছে, তোমালোকে নাজানা নেকি? এইখিনি কমন চেঞ্চ নাই তোমালোকৰ ঘৰৰ মানুহে ভিডিঅ'বোৰ নাচায় নেকি? কাক দেখুৱাই আছে এইবিলাক ভিডিঅ'? আজিৰ প্ৰজন্মক কি শিকাই আছা তোমালোকে ছ'চিয়েল মিডিয়াত? কি ভিডিঅ' কৰি এইবিলাক শিকাই আছা? আৰে ভাল, তোমালোকৰ কণ্টেণ্টৰ পাৱাৰ নাই, দম নাই কাৰণে এইবিলাক ভিডিঅ' বনাই। মানে সিহঁতক বন্ধুসকল কি লাগে? ইজি পপুলাৰিটি লাগে। সেইকাৰণে এইবিলাক কৰি সিহঁতে ইজি পপুলাৰিটি লৈ আছে, ভিউৱাৰ্ছ লৈ আছে, ফলোৱাৰ্ছ লৈ আছে। বন্ধুসকল, মই আপোনালোকক ছাজেষ্ট কৰিছোঁ, আপোনালোকক কৈছোঁ বন্ধুসকল, সেইবিলাকক ফলোৱাৰ্ছবিলাক কমাই দিয়কচোন। তাৰপিছত দেখিব এনে সেইবিলাক নোহোৱা হৈ যাব, ন'ৱেৰ হৈ যাব। সেইবিলাকে ভিডিঅ' বন্ধ কৰি দিব বনাব। আৰে ভিডিঅ' বনোৱা, ভাল ভিডিঅ' বনোৱা, কিবা পজিটিভ কিবা এটা মানুহক দিয়া, ৰাইজক দিয়া, তেতিয়া তুমি এনে পপুলাৰিটিটো হৈ যাবা। আৰু বেছিভাগ আজিকালি ছ'চিয়েল মিডিয়া আমাৰ নিউ জেনেৰেশ্যনবিলাকে ব্যৱহাৰ কৰে। কি শিকাই আছা তোমালোকে সিহঁতক? কিবাটো এটা মেছেজ দিয়া, ভাল মেছেজ। এনে আজে বাজে ভিডিঅ' কৰিলে হ'ল আৰু ইজি পপুলাৰিটিটোৰ কাৰণে। আৰে ভাই, তোমাৰ মই পেৰেণ্টছ নহয়, তোমাক মই খুৱাই থকা নাই, তোমালোকক মই ক'ব লগা মই কোনো নহয়। এজ এ মই ভিউৱাৰ্ছ, এজ এ মই ভিডিঅ' ক্ৰিয়েটৰ, সেই হিচাপে মই তোমালোকক কথাখিনি কৈছোঁ। বেয়া নাপাবা কোৱাৰ কাৰণে, সলনি হোৱা, ভাল ভিডিঅ' কৰা, ময়ো চাম, ময়ো তোমালোকক ফ'ল' কৰিম, তোমালোকৰ ফ্ৰেণ্ডছ হ'ম ময়ো। ভাল বনোৱা, বেয়া নাপাবা কোৱাৰ কাৰণে। আৰু দৰ্শকসকল, আপোনালোকক ছাজেষ্ট কৰিছোঁ, প্লিজ আপোনালোকে এইবিলাক নাচাব আৰু একদম মানে হেৰি নকৰিব। আৰু কমেণ্টো মাৰে, বেয়া কমেণ্ট মাৰে সিহঁতক। মইতো কমেণ্ট নিজে পঢ়োঁ সিহঁতৰ, বেয়া কমেণ্ট মাৰে। কিন্তু ফলোৱাৰ্ছ আছে যদি কমাই দিয়ক আপোনালোকে ফলোৱাৰ্ছবিলাক। তো বন্ধুসকল, বেয়া নাপাব, যদি মই ভাল কৈছোঁ তেতিয়াহ'লে ভাল বুলি ক'ব, বেয়া কৈছোঁ যদি কমেণ্ট কৰিব, ভাল ক'লেও কমেণ্ট কৰিব আপোনালোকে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে তামাম শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে, বুজিব পাৰে। তো আজিলৈ লেটছ গ', বাই বাই, জয়া অসম চাই থাকিব, গল্ডেন ড্ৰিমছ।